কি কৰিছো তই? ঐ দেখা নাই নেকি তই মই কেনেকে বহি আছো? গৰমত দেখা নাই টিকা চিকা একেবাৰে জ্বলি গৈছে, বহি আছো বালিতে। এবাৰ পূজাত গাড়ী এখন ল'ম বুলি ভাবিছো, এতিয়া কেনেকুৱা হব বাৰু? ঐ গাড়ী লৈ, হাতী লৈ, ঘোঁৰা লৈ, যি লৈ থাক, মোকনো কেলে জহাব লাগিছে হা? আৰু তোৰ বাপে যিটো চিকটা লৈ দিব জানো তোক হে? জেপতে পইচা পচি যায়গে। পইচাই ল'ব লাগিব, এবাৰ চেপা মাৰি ধৰিব লাগিব। নিদিলে নিম নহয়, নিদিলে একদম কলো নহয় মই। এইবাৰ একেবাৰে গৰু হলেও বেছি দিম। এইবাৰ গৰু চুৰ কৰিবলৈ ধৰিছে নেকি? গৰু বেছি দিম বুলি কৈছে যে, তই চুৰ কৰি তই ক'ৰবাত বান্ধিয়ে খাই থাক দেখোন। এইবাৰ গৰু চুৰ কৰিবলৈ ধৰিছ নি আকৌ? সেই এইটো নহয়, ঘৰৰ গৰু বেছি দিম বুলি কৈছো আকৌ। এইবাৰ গৰু বেচা ধান্দা মাৰিলি তই। তাহানি মাটি এডোখৰ বন্ধক দি দে আকৌ, তেতিয়া এখন কি দুখন ল'ব পাৰিবি। পূজা গাড়ীহে হয় নেকি? মই আকৌ ভবাই নাই নহয় সেইটো কৰিব পাৰি বুলি। মই আমাৰ নহলে দেউতাক কমগে নহলে দেই। যা কালৈকে তই যা, খালি মাথাটো অকণমান চেফটি কৰি থবি, বাপে মাৰি দিবও পাৰে। টিয়া কি কৰি আছো? তই ইয়াত বহি আছ যে, কালি পৰীক্ষা আছিলে নহয়, কেনেকুৱা হ'ল তোৰ? বৰ্তা এনেই বহি আছো, কি কৰিবনো। কালি পৰীক্ষাটো ইমান বেয়া হোৱা নাই বাৰু, ভালেই হৈছে। অসমীয়া আছিলে। ৰচনা আহিছিলে নে? গৰু বিষৰ ৰচনাখন আহিছিলে চাগে, নহয় জানো? আহিছিলে গৰু বিষৰ ৰচনা আহিছিলে। পাৰিলি নে লিখিবলৈ হা? পাৰিলো, ধুনীয়া আছে, একদম ধুনীয়া আছে। ধুনীয়া আছে নে? বাৰু কচোন কেনেকুৱা লিখিলি, কেনেকে লিখিলি, কি বুলি লিখিলি শুনি চাওঁ। কি গৰু বিষৰ ৰচনা? গৰু বিষৰ ৰচনা হেৰি আকৌ, গৰু দুটা, 4টা ঠেং, নেগু এডাল, কাণ দুখন, গৰুৱে মানে ঘাঁহ খায়, সেইনেকে লিখি দিলো। হাল বাব পাৰি, গাখীৰ খাব পাৰি। মুঠকে লিখি দিছ নহয় জানো? মুঠকে লিখি দিছো আৰু। গৰু ঠেং 4টা, কাণ দুখন, নেগু এডাল, তেনেকে লিখি দিছো আৰু। ধুনীয়া আছে, পাৰিছ দেই, একদম ধুনীয়া লিখিছ। 10ৰ ভিতৰত 10 দিব তোক। 10ৰ ভিতৰত 10 দিবনে? দিব 10ৰ ভিতৰত 10 দিব। বাপে ফোন নম্বৰটো দি থৈ আহিছ নে? দেউতা ফোন নম্বৰটো দিবলৈ পাহৰি থাকিলো নহয়। স্কুললৈ গ'লে দি থৈ আহিবি দেই, বাপে ফোন নম্বৰটো দি থৈ আহিবি। আৰু পাৰিলে মানে হেৰি কৰিবি, লগত মানে তই এই পিঠিত ঢকুৱা ষ্টাৰ বান্ধি আহিবি ঘৰলৈ আহোঁতে। আৰু টিয়া কি চিন্তা কৰিছ? ওপৰলৈ মুখখন মেলি লৈ মেলেং খুৱাই লৈ কি চাই আছ হয়? কথা এটা চিন্তা কৰিছো, তাকে তোক কওঁ জানো? কচোন ক, কি বা চিন্তা কৰি আছ তই? শুনি চাওঁ কেনেকুৱা কথানো চিন্তা কৰ তই। মনে ভাবি আছো, বেলিটোৱে মানে ইমান আমনি কৰি আছে, ইমান গৰম, একদম বহিবও নোৱাৰি, গছৰ তলতো বহিব নোৱাৰি, মানে কত শান্তি নাইকিয়া হৈ গৈছে মানে। তাকে চিন্তা কৰিছো, বেলিটোক কিবা এটা কৰিব লাগিব। বেলিটোক কি কৰিম বুলি চিন্তা কৰিলি? কচোন ক, শুনি চাওঁ তোৰ মুখৰ পৰাই কেনেকুৱা ধৰণৰ চিন্তা কৰিছ তই। আজিকালি বৰ ৰোমান্টিক হৈ গৈছ দেই, মানুহটো মডাৰ্ণ হৈ গৈছ কিন্তু। বেলিটো ঢাকি পেলাম নি বাৰু? বেলেগ কথা কলি দেই শিখা। বেলিটো আকৌ কেনেকে ঢাকিবি হয়, কচোন ক। মই ভাবিছো টিপাল 3টামান কিনি আনি বেলিটো ফালৰ মানে ঢাকি দিলে কেনেকুৱা হ'ব বাৰু? এই আকৌ কি কলি তই? টিপাল ইমানডাল বেলি কেনেকে ঢাকিবি হয়? এইটো গৰমত দেখোন একেবাৰে জ্বলি এদাই হৈ যাব। নাই, মাজে মাজে পানী দি থাকিলে কেনেকুৱা হ'ব বাৰু নহ'লে? ৰাম তই দেখোন কি কবলৈ ধৰিছ আজিকালি। তোক বাৰু মায়ে কি খাই জন্ম দিলে হয়? মায়ে কথা নোলাবি তই ইয়াত, এতিয়া অকল চিন্তা কৰ বেলিটোক কেনেকে ঢাকিম। ৰাম তোৰ ভাগ্য অকমান ব্ৰেইনটো কেয়াৰ খৰচ নিব এতিয়া। মানুহে কয়, খালি মোৰ বিশ্বাস নহয় পেটুৱা বাইদেউ। এই খা আকৌ কেনেকুৱা কথা কৈ দিলি আকৌ তই ঘপকে এতিয়া। সেই পেলুলা কয় দে, মই তোক কৈহে চাইছো, তইনো কি বুলি নোখ। তই কুকুৰ চুপতি মাৰি পেলাই বিচাৰি পোৱা নাই এতিয়া। বৈ কুঁহিয়াৰ ৰস খাওঁগে, বৈ সেই ডোখৰত বোলে কুঁহিয়াৰ ৰস চপিছে, বৈ। মোৰ পইচা পাতি নাই, মই নাজানো, তই যা। মই দিম, বৈ মই দিম। মই আকৌ 2 গিলাচ খাম আকৌ দেই, 2 গিলাচ খাম।
চাহপাত গিলাচ ঘৰলৈ লৈ যাবলৈ দিব লাগিব নহ'লে নাযাওঁ আৰু তোক খাবলৈও লাগে আকৌ ঘৰলৈও নিবলৈ লাগে খাব কি কৰিলি আকৌ হে এই মোৰ পইচা গছত লাগিছে নেকি মই আকৌ গছত লাগিছে বুলি ঝৰঝৰকে জোকাই দিছো বুটলি লৈ আহিছো তই আজিকালি বৰ বেলেগ কথা ক'বলৈ ধৰিছ দেই বৈ হ'ব দে মই গছে ৰুইছো বাৰু বৈ কি কৰিছ তই দেখা নাই নেকি তই মই কেনেকে বহি আছো গৰমত দেখা নাই টিকা চিটা একেবাৰে জ্বলি গৈছে বহি আছো বালিতে এবাৰ পূজাত গাড়ী এখন ল'ম বুলি ভাবিছো এতিয়া কেনেকুৱা হ'ব বাৰু গাড়ী লৈ হাতী লৈ ঘোঁৰা লৈ যি লৈ থাক মোকনো কেলে জহাব লাগিছে হা আৰু তোৰ বাপে যিটো চিকটা লৈ দিব জানো তোক হে জেপতে পইচা পচি যায়গে পইচাই ল'ব লাগিব আকৌ এবাৰ চেপা মাৰি ধৰিব লাগিব নিদিলে নিম নহয় নিদিলে একদম ক'লো নহয় মই এইবাৰ একেবাৰে গৰু হ'লেও বেছি দিম এইবাৰ গৰু চুৰ কৰিবলৈ ধৰিছে নেকি গৰু বেছি দিম বুলি কৈছে যে তই চুৰ কৰি তোৰ তই ক'ৰবাত বান্ধিয়ে খাই থাক দেখোন এইবাৰ গৰু চুৰ কৰিবলৈ ধৰিছ নি আকৌ সেই এইটো নহয় ঘৰৰ গৰু বেছি দিম বুলি কৈছো আকৌ এইবাৰ গৰু বেচা ধান্দা মাৰিলি তই তাহানি মাটি এডোখৰ বন্ধক দি দে আকৌ তেতিয়া এখন কি দুখন ল'ব পাৰিবি পূজা গাড়ীহে হয় নেকি মই আকৌ ভবাই নাই নহয় সেইটো কৰিব পাৰি বুলি মই আমাৰ নহ'লে দেউতাক কমগে নহ'লে দেই যা কালৈকে তই যা খালি মাথাটো অকণমান চেফটি কৰি থবি বাপে মাৰি দিবও পাৰে তিয়া কি কৰি আছো তই ইয়াত বহি আছ যে কালি পৰীক্ষা আছিলে নহয় কেনেকুৱা হ'ল তোৰ বৰ্তা এনেই বহি আছো কি কৰিবনো কালি পৰীক্ষাটো ইমান বেয়া হোৱা নাই বাৰু ভালেই হৈছে অসমীয়া আছিলে ৰচনা আহিছিলে নে গৰু বিষৰ ৰচনাখন আহিছিলে চাগে নহয় জানো আহিছিলে গৰু বিষৰ ৰচনা আহিছিলে পাৰিলি নে লিখিবলৈ হা পাৰিলো ধুনীয়া আছে একদম ধুনীয়া আছে ধুনীয়া আছে নে বাৰু কচোন কেনেকুৱা লিখিলি কেনেকে লিখিলি কি বুলি লিখিলি শুনি চাওঁ কি গৰু বিষৰ ৰচনা গৰু বিষৰ ৰচনা হেৰি আকৌ গৰু দুটা চাৰিটা ঠেং নেগু এডাল কাণ দুখন গৰুৱে মানে ঘাঁহ খায় সেইনেকে লিখি দিলো হাল বাব পাৰি গাখীৰ খাব পাৰি মুঠকে লিখি দিছ নহয় জানো মুঠকে লিখি দিছো গৰু ঠেং চাৰিটা কাণ দুখন নেগু এডাল তেনেকে লিখি দিছো ধুনীয়া আছে পাৰিছ দেই একদম ধুনীয়া লিখিছ 10ৰ ভিতৰত 10 দিব তোক 10ৰ ভিতৰত 10 দিবনে দিব 10ৰ ভিতৰত 10 দিব বাপে ফোন নম্বৰটো দি থৈ আহিছ নে দেউতা ফোন নম্বৰটো দিবলৈ পাহৰি থাকিলো নহয় স্কুললৈ গ'লে দি থৈ আহিবি দেই বাপে ফোন নম্বৰটো দি থৈ আহিবি আৰু পাৰিলে মানে হেৰি কৰিবি লগত মানে তই এই পিঠিত ঢকুৱা ষ্টাৰ বান্ধি আহিবি ঘৰলৈ আহোঁতে